हेलो फ्रेंड्स नमस्कार मैं पाहिया पुनर्बार आपलोকক आमार यूट्यूब चैनल ज्ञानर नगर লৈ স্বাগতম জনাইছো লগতে আশা কৰিছো फ्रेंड्स আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো প্ৰতিদিনৰ দৰে মই পাহিয়া আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান মজাৰ তথা নতুন হাতৰ সো আশা কৰিছো আপোনালোকে আজি হাতৰ কেইটা চাই বহুত বেছি ভাল পাব আৰু যদি ভাল পায় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰ লগতে ওচৰতে থকা নোটিফিকেশনটো অন কৰি ৰাখিব এতিয়া বলক আমি আজি হাতৰ কেইটাৰ ফালে আগবাঢ়ি যাও আমাৰ আজি প্ৰথম হাতৰ যত মানুহ থাকে অথচ দুৱাৰ নাই আপোনালোকে ইয়াৰ উত্তৰটো যদি জানে তেতিয়া হলে কমেন্টত গৈ সোনকালে এটা কমেন্ট কৰি জনাব পালেনি বিচাৰি फ्रेंड्स ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আঠুৱাৰ ঘৰ বলক আমাৰ আজি দ্বিতীয় হাতৰটো চাও আদি আছে অন্ত নাই জন্ম আছে অথচ মৃত্যু নাই এই উত্তৰটোনো কি হ'ব বাৰু কমেন্ট কৰি জনাব পালেনি বিচাৰি फ्रेंड्स ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সময় আমাৰ আজি তৃতীয় হাতৰ উপজিয়ে লৰ মাৰে কোন ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব পালেনি বিচাৰি फ्रेंड्स ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জেঠি আৰু বহুত কেইটা আছে আপোনালোকে যদি জানে তেতিয়া হলে কমেন্ট কৰি জনাব আমাৰ আজি চতুৰ্থ হাতৰ যিমানে খায় সিমানে বাঢ়ি যায় উত্তৰটো যদি পালে তেতিয়া হলে কমেন্ট কৰি ক'ব পালেনি বিচাৰি फ्रेंड्स ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জ্ঞান আমাৰ আজিৰ অন্তিম তথা শেষৰ হাতৰটো হৈছে যাৰ নাই আকাৰ তাক নহলে মানুহৰ হাহাকাৰ কি হ'ব বাৰু ইয়াৰ উত্তৰটো কমেন্ট কৰি জনাব পালেনি বিচাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব फ्रेंड्स পানী তো फ्रेंड्स কেনেকুৱা লাগিছে আমাৰ আজি হাতৰ কিটা চাই কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা নোটিফিকেশনটো অন কৰি ৰাখিব যাতে মই যেতিয়া ভিডিঅ'বোৰ দিও আপোনালোকে সবৰ প্ৰথমতে মোৰ ভিডিঅ'বোৰ চাব পাৰে ধন্যবাদ फ्रेंड्स ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থ্যাংক ইউ সো আমি বেলেগ এটা ভিডিঅ'ত লগ পাম জয় আই অসম